নমস্কাৰ আপোনালোকে ভিডিঅ'টো দেখি গম পাইছে চাগে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাইছো আমাৰ সকলোৰে মৰমৰ ৰাজীৱ হতিয়াদাৰ আজি ৰাজহুৱা আদ্য শ্ৰাদ্ধ আছিল সেইবাবে মা পাপা গোবিন্দা খুৰী সকলোৱে মিলি পেলাই আহিছে আজি হদিয়া আৰু এয়া জগন্নাথ মন্দিৰ আৰু এয়া ঢলা হদিয়া পাৰ হৈ পালোহি কুন্দিল নদী এইফালে আকৌ পাই গলোহি আমি এটা ঘৰলৈ বুলি গৈ আছে যেতে ফেলে পথাৰেদি যাব লাগে হেতু কাৰণে এটালৈ গৈ পোৱা নাই আৰু এয়া পাই মেলি সোমাইছে আৰু প্ৰথমতে ৰাজীৱ হতিয়াদাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ বহুত মানুহ আহিছে যেহেতু মাহাতি হদিয়া গৈ পোৱা নাছিলে আজি ফাৰ্ষ্ট টাইম গৈছে হদিয়ালৈ বহুত বেছি ভাল লাগিলে এতিয়া বহুত দেৰি হৈ গ'ল সেইবাবে ঘৰলৈ বুলি যাব ওলালো এফালে গাড়ী মানে ভিৰ ঘৰ পাও মানে বহুত বেছি দেৰি হ'ব এফালে আমি পালি ঢলা হদিয়া পাৰ হৈ আমি এতিয়া ঘৰ পামগৈ ৰাজীৱ দা আপুনি যতে আছে ভালে থাকক তাৰে কামনা কৰিছো আজিলৈ ইমানেই আছিল বাই